মোৰ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। মোৰ প্ৰথম ভিডিঅ'টোত মানে ইয়াৰ আগৰ ভিডিঅ'টোত ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। আজিৰ ভিডিঅ'টো হৈছে মানে মই কেইদিনমানৰ আগত এখন ভাওনা কৰিছিলোঁ আমাৰ গাঁৱৰ নামঘৰতে, প্ৰদ্যুম্ন পৰ্ব নাটভাগৰ নাম। তাতে মই বলোৰাম চৰিত্ৰত অভিনয় কৰিছিলোঁ আৰু তাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাম বুলি ভাবিছোঁ। কিমান ভাল হৈছে নাজানো আৰু, বাকী চাব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু ভিডিঅ'টো যদি ভাল পায় তো লাইক কৰিব আৰু চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। এই মৈত্ৰত কৰি আহিছা ধৰ্মৰ প্ৰতিষ্ঠা। অধৰ্মৰ ওপৰত সদায় ধৰ্মৰ জয় হৈছে। কিন্তু চোৱাচোন কানাই, মৈত্ৰবাসীয়ে ইয়াৰ পৰা একোৱেই শিক্ষা লোৱা নাই। দাদা, এয়া যে মায়াৰী আদিত্য মৈত্ৰপুৰী, ই নহয় বৈকুণ্ঠপুৰী। মই উত্তেজিত আৰু উত্তেজিত কিয় নহম? এই জগতত ধৰ্মৰ ওপৰত অধৰ্মৰ যি উপহাস চলিছে সেয়া কি তুমি দেখা নাই? ভক্ত চিত্তবাহুৰ ওপৰত যি অত্যাচাৰ চলিছে সেয়া তুমি দেখা নাই? মই আৰু সহ্য কৰি থাকিব নোৱাৰো কানাই। ভাঙৰাপুৰক দিম মই ইয়াৰ উচিত শিক্ষা। খন নকৰিবা দাদা, সংবৰাপুৰেতো ইয়াৰ শাস্তি ভোগ কৰিবই লাগিব। পাপীয়ে জানো দণ্ডৰ পৰা পৰিত্ৰাণ পায় দাদা, কিন্তু কেতিয়ালৈ জানাই? মই তো ভক্ত শেষ হৈ গ'লে
চোৱা কানাই, ত্ৰেতা যুগত লক্ষ্মণ ৰূপে মই তোমাৰ অনুযায়ী সকলো আজ্ঞা নিস্বাৰ্থে পালন কৰিছিলোঁ। কিন্তু এই দাপৰ যুগত মই তোমাৰ জ্যেষ্ঠ ভাতৃ, গতিকে মই তোমাক আদেশ দিছোঁ, যোৱা তুমি সম্বৰাসুৰক উচিত শাস্তি প্ৰদান কৰা। সত্যভৰা দাদা, তুমিতো জানাই সম্বৰাসুৰৰ মৃত্যু নাই আমাৰ হাতত। গতিকে কালৰ গতিক স্বইচ্ছাই চলি থাকিবলৈ দিয়া। অতি শীঘ্ৰে জন্ম হ'ব সম্বৰাসুৰৰ মৃত্যুৰ দাতা। মাত্ৰ অপেক্ষা কৰা দাদা। বাৰু কানাই, কেৱল তোমাৰ আশ্বাস বালিহে আজি মই ক্ষান্ত হৈছোঁ। নালাগে কৃষ্ণ, পাইছোঁ মই এই সুবৰ্ণ সুযোগ। মই অকলেই চাম সম্বৰাসুৰৰ কিমান পৰাক্ৰম। দাদা, দাদা, হাতত অস্ত্ৰ, মুখত ক্ৰোধৰ বাপিল নেকি ওচৰ? কৌতুকৰ সময় নাই কানাই, সকলো জানিও তুমি কিয় নজনাৰ ভাও ধৰিছা? যদি তুমি নোযোৱা মই অকলেই যাম, চাওঁ সম্বৰাসুৰৰ কিমান বল আছে। দাদা, চগাক মাৰিবলৈ জানো জুই যায় আগবাঢ়ি। ধৈৰ্য ধৰা দাদা, চগা আহি নিজেই যাব জুই। কি কয় শুনকে চলিয়া কৃষ্ণই আমি হেলো চগা হৈ নাযাম। বিচাৰি আছিলো মই জগতত প্ৰচাৰ কৰিব নিজকে ভগৱান বুলি। মূৰ্খ, কোনে তোক ৰক্ষা কৰে যে সম্বৰাসুৰৰ হাতৰ পৰা? মৃত্যুৰে তহঁতক টানি আনিছে ইয়ালৈ। জ্যেষ্ঠ ভাতৃ বলৰাম জীৱিত থাকোঁতে চাম তহঁতে কি কয় কৃষ্ণৰ কাশ্যপ। বলৰাম, তই যদি এই কুপিনীৰ লগত লিপ্ততা কৰিয়ে কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ ময়ূৰ পিতাৰ জ্যেষ্ঠ পুত্ৰ চাম বাৰু তোক আজি কোনে ৰক্ষা কৰে। দাদা, সম্বৰাসুৰে তাৰে বেজাৰতে ৰুক্মিণী দেৱী যদি লুকাই আছ এই বলৰামে তাকো বিচাৰি উলিয়াব।